হেপী ৰঙালী বিহু বন্ধুসকল। আজিৰ ভিডিঅ'টোত চাবলৈ পাব গৌৰীপুৰ মহামায়া খেলপথাৰত যে চৰক পূজা হৈছিল। আৰু আপোনালোকে জানেনে চৰক পূজা কি? যে পিঠিত যে বৰশী বান্ধি ঘূৰাই থাকে সেইটো চৰক পূজা। আৰু গৌৰীপুৰ মহামায়া খেলপথাৰত যে ৰঙালী বিহু উদযাপন হৈ আছে 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তাৰে অকণমান ঝলক চাবলৈ পাব আজিৰ এই ভিডিঅ'টো। এয়া চৰক বান্ধা হৈ আছে আৰু ইয়াত পূজা অৰ্চনা কৰে। পূজা অৰ্চনা কৰাৰ পিছত লাষ্টতে বৰশী বিন্ধায় আৰু ওলমাই দিয়ে। Thank you for watching and keep loving my vlog. Bye bye. See you in another vlog.